Hey guys, পুনৰবাৰ স্বাগতম জনাইছোঁ নাচ কিচেন চেনেললৈ। আজি মই লৈ আহিছোঁ আকৌ এটা নতুন টেষ্টি ৰেচিপিটো বলকচোন চা মই কি ৰেচিপি লৈ আহিলোঁ। আজি মই লৈ আহিছোঁ এটা ৰৈ যোৱা ভাতেৰে বনোৱা কুৰকুৰি ৰেচিপি। ইণ্টাৰেষ্টিং ন? তো বলকচোন চাওঁ মই কেনেদৰে ৰৈ যোৱা ভাতেৰে কুৰকুৰি বনাই চালোঁ, আপোনালোককো দেখাওঁ। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মই লৈ লৈছোঁ ভাত। যদি আপোনালোকৰ ওচৰত ভাত নাথাকে তেতিয়াহ'লে আপোনালোকে ভাতখিনি বনাই ল'ব। আৰু মই এটা কুকাৰত দি লৈছোঁ ভাতখিনি, আৰু ভাতখিনি বুৰ যোৱাকৈ পানী দি লৈছোঁ। লগতে আধা চামুচ নিমখ, আধা চামুচ জলকীয়া গুড়ি আৰু আধা চামুচ জিৰা গুড়ি দি এইখিনি ভালদৰে মিক্স কৰি লওঁ। আপোনালোকে ইয়াতে বেলেগ বেলেগ মছলা এড কৰিব পাৰে, মই বেছি মছলা দিয়া নাই। আৰু মই লৈছোঁ ইয়াতে দুটামান পুদিনা আৰু নৰসিংহ পাত। এইটো অপশ্যনেল হয়। মই এইখিনি সৰু সৰুকৈ কাটি ভাতখিনিৰ লগত মিক্স কৰি দি দিছোঁ। এতিয়া মই ভাতখিনি দুটা হুইচেল মাৰিবলৈ দি দিম। এয়া আমাৰ মিশ্ৰণখিনি ৰেডি হৈ গৈছে। এয়া চাওক, বহুত শুকানো হোৱা নাই, বহুত পনীয়াও হোৱা নাই, আমাক ঠিক এনেকুৱা ধৰণৰ মিশ্ৰণ লাগে। মই তেলৰ পেকেট এটা লৈ লৈছোঁ আৰু ঠিক এনেকুৱা ধৰণৰে এইখিনি কাটি ল'ম। এয়া চাওক, আপোনালোকে বেলেগ পেকেটো লৈ ল'ব পাৰে। এতিয়া মিশ্ৰণখিনি ইয়াতে অলপ অলপকৈ ভৰাই লওক, বহুত বেছিকৈ ভৰাই নল'ব একেবাৰে। আৰু মই এনেকৈ সৰু সৰুকৈ বনাই গৈছোঁ। আপোনালোকে নিজৰ পচন্দ আৰু নিজৰ সুবিধা অনুসৰি বনাই ল'ব। আপোনালোকে এনেকৈ ৰৈ যোৱা ভাতৰ কুৰকুৰি বনাই খাইছেনে মোক জনাবচোন কমেণ্টত। এই কুৰকুৰিখিনি বহুত হেল্ডিও হয় আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণেও ভাল। এইখিনি বনোৱা হৈ গৈছে। এতিয়া মই এইখিনি ৰ'দত ভালদৰে শুকুৱাবলৈ দিম। যদি ভাল ৰ'দ হয় এদিন দিলে হৈ যাব। এয়া চাওক, আমাৰ কুৰকুৰিখিনি শুকাই গৈছে। মই 2 দিন ৰ'দত দিছিলোঁ, তেতিয়াহে ভালদৰে শুকাইছিল। এয়া মই এখন কেৰাহীত তেল অকণমান দি ভালদৰে এইখিনি গৰম হ'বলৈ দি ল'ম। এয়া তেলখিনি গৰম হৈ গৈছে। এতিয়া মই কুৰকুৰিখিনি তেলত দি দিছোঁ। এয়া চাওকচোন, লগে লগে ফুলি আহিছে।
তেলখিনি গৰম হোৱাৰ পিছত জুইৰ ফ্লেমটো ল' কৰি দিব, তেতিয়া কুৰকুৰিখিনি ভিতৰ ফালে ভালদৰে ক্ৰিস্পি হৈ যাবগৈ। মই বাকী কুৰকুৰিখিনিও ঠিক এনেকুৱা ধৰণেৰে ভাজি ল'ম। এয়া চাওকচোন, এই কুৰকুৰিখিনি দেখিবলৈ কিমান ধুনীয়া হৈছে আৰু খাবলৈও বিৰাট টেষ্টি হয়। আপোনালোকে এনেদৰে কেতিয়াবা খাইছেনে মোক কমেণ্টত জনাবচোন, আৰু যদি নাই খোৱা তেতিয়াহ'লে ট্ৰাই কৰি চাব, ৰেচিপিটো বহুত ধুনীয়া হয়। এয়া চাওকচোন, মই এডাল ভাগি দেখুৱাইছোঁ, কিমান ধুনীয়াকৈ ভাগি গৈছে আৰু ক্ৰিস্পি হৈছে, বহুত ছফ্ট হয় আৰু ভাতৰ বনোৱা বুলি একেবাৰে ধৰিবই নোৱাৰি। আপোনালোকে ট্ৰাই কৰি চাবচোন, বহুত হেল্ডি হয়, সৰু ল'ৰা ছোৱালীৰ বাবেও ভাল খাবলৈ। যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি মোৰ চেনেলটোত নতুন হয় তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।